নমস্কাৰ আজি অষ্টমী পূজা চাবলৈ ওলালো আমি মঙ্গলদৈত এয়া হৈছে মঙ্গলদৈত তেলিপাৰাৰ পূজা সুন্দৰ পূজা পাতিছে ওজাপালি নহয় এইটো নাগৰাৰ নাম কাৰণে ওজাপালি বহুত মানুহে গাড়ী মটৰ এইখন পূজা আমি পিছত চাওঁ নেকি এইখন হ'ল উত্তৰ মঙ্গলদৈ সাৰ্বজনীন দুৰ্গা পূজা পুলিচ আছে পুলিচ থাকবই ইমান ভিৰ এইখন হৈছে আমাৰ ৰাসৰ ফুলাৰ পূজা আনন্দ মেলা য'ত হয় তাৰে পূজা তেওঁলোকে নাগৰাৰ নাম বা সুন্দৰ নাগৰাৰ নাম চামে আকৌ ছোৱালী নাচনী পূজাত ছোৱালী নাচে কি হ'ব এইটো হৈছে আমাৰ মঙ্গলদৈ নদীৰ ওচৰত থকা এখন পূজা সুন্দৰ পূজা তেওঁ সেইখন সুন্দৰ মূৰ্তি বনাইছে বহুত ধুনীয়া মূৰ্তি বনাইছে মই মঙ্গলদৈ ইয়াৰে মূৰ্তি বহুত ধুনীয়া পালোঁ বহুতেই ভাল লাগিছে সেলফি উঠিব আমাৰ বেটা সেলফি নহয় এইটো ফটো উঠিব আৰে তায়াৰি দি দেখোন একদম সেলফি পইণ্ট বনাইছে প্লিজ এটা হে দিয়া না পিস্তল এটা দিয়া না প্লিজ হ'ব দে তুমি সৰু হ'লে দিম দিয়া এতিয়া ডাঙৰ হৈছে নহয় এইখন আহি পেলাই আমি ভেবাগতৰ পূজা সুন্দৰ এইখন অমৃত মহোৎসৱটো হেৰি কৰি কিনে বনাইছে তেওঁলোকে সুন্দৰ গেট বনাইছে সুন্দৰ লাগিছে আৰে এইটো আৰু কি আকৌ বাপৰে বাপ দুৰ্গা পূজাত লং পেন্ট পিন্ধি আৰতি এইটো কিবা অলপ ভাল নহ'ল নেকি ভাল নালাগিল নেকি বাৰু দুৰ্গা পূজা আৰতিটো মই নাজানো বাৰু এখন ৰাজহুৱা পূজা না ভক্তি যেনেকে তেনেকে কৰিব পাৰি বাৰু কিন্তু লং পেন্ট পিন্ধি আৰতি ৰাজহুৱা স্থানত এইটো অকণমান হেৰি লাগিছে মই নাজানো বাৰু আপোনালোকে কমেণ্ট কৰি জনাব যি কি নহওক বৰ বেয়া লাগিলে দেই এইটো বাকী পূজা বহুত ধুনীয়া বনাইছে তেওঁলোকে মূৰ্তিৰ পৰা সকলোখিনি সুন্দৰ ইয়াৰ নাট্য মন্দিৰৰ পূজা আমি ইয়াৰ মাৰ আশীষ ল'লোঁ এতিয়া আমি গৈ আছোঁ এখন বেলেগ পূজালৈকে তেওঁলোকে মহামৃত্যুঞ্জয় মন্দিৰৰ কনচেপ্টেৰে বনাইছে সেইটো চাবলৈ সেইটো হৈছে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ পূজা সুন্দৰকৈ তেওঁলোকে বাহিৰৰ পৰা ডেক'ৰেশ্যন কৰিছে সুন্দৰ ওপৰৰ পৰা পানী পৰি আছে ডাঙৰ শিৱলিংগ সুন্দৰ ডেক'ৰেশ্যন বাহিৰৰ পৰা বহুতেই সুন্দৰ লাগিছে কিন্তু বাহিৰত যিমান কৰিছে ভিতৰত ইমান কৰিব নোৱাৰিলে এইখন হৈছে 5 নম্বৰ ৱাৰ্ডৰ আন এখন পূজা সুন্দৰ ডেক'ৰেশ্যন কৰিছে তেওঁলোকে ভালেই লাগিল আমি কৰিম চকৰ পৰা ভোক লাগিছে কিবা এটা খাই লওঁ বোলে এইখন অহা কাইলৈ চাম বোলে নৱমীত চাম বাদাম দিম দিয়া আগতে কিবা এটা খাই লওঁ তাৰপিছত বাদাম লৈ ঘৰত যাম ৰাতি বহি খাই থাকিম হ'ব এইটো অলপ বেয়া লাগিল ব'লা কিবা চিকেন ফ্ৰাইড ৰাইচ আৰু চিকেন চাওমিন খাই দিম বেটা খেলি আছে বেলুনৰ লগত অৰ্ডাৰ দিছাহে মোৰ নামৰ খিনিতো তুমি খাই থবা আকৌ তুমি ব্লগ বনাবা মই তোমাৰ মাংসৰ বাতিটো খাই পেলালো হ'ব দিয়া আৰু এনে জাষ্ট ধেমালি থাকেই চবতে আৰু ধেমালি নাথাকে চিক্ৰেট হয় ক'ব নালাগে বা বেলুনৰ লগত খেলিছে বেটাই তোমাৰ কি হৈছে ভোক লাগিছে নাই ভোক লাগিছে খানা আহি গ'ল এয়া চিকেন চাও আৰু চিকেন ফ্ৰাইড ৰাইচ হ'ব দিয়া খাই লোৱা আগতে উগাৰ পিছত মাৰিম হ'ব দিয়া মই পিছত মাৰিম উগাৰটো দিয়া খাই কিনে ঘৰত ব'লা জল্দি ঠিক আছে ভিডিঅ'টো এইখিনিতে আৰু নেক্সট এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈকে পুনৰ আজিলৈকে ধন্যবাদ